প্ৰস্তুত হৈছে এইটোৱে মই চাব আহিছোঁ। আজিৰ গণসমাৱেশ এইটো প্ৰমাণ কৰি দেখুৱাইছে যে BPFৰ প্ৰস্থান নিশ্চিত আৰু BPF চৰকাৰ নহয় কোনোদিন। কাৰ চৰকাৰ হ'ব? বিজেপিৰ চৰকাৰ নহয়, কংগ্ৰেছৰ হিচাপত নাহে, AIUDF হিচাপত নাহে, GSPৰ চিৰদিনৰ কাৰণে বিদায়। চৰকাৰ হ'ব UPPLৰে। সেইকাৰণে কোনো ধৰণৰ ডাউট বা এটা দগৰ অৱস্থাত নাথাকি পেলাই এই অঞ্চলৰ ৰাইজ সিদ্ধান্ত ল'বৰ সময় হৈছে। চৰকাৰ যদি হ'ব UPPLৰে, UPPLে অনাগত সময়ত দ্বিতীয় চৰকাৰ গঠন কৰি এই অঞ্চলৰ ৰাইজৰ উন্নয়ন, নিৰাপত্তা, শান্তি স্থাপনৰ কাৰণে কাম কৰি যাব। ৰাজনীতিত ধুমুহা নাহে। ধুমুহা আহিলে কি হয়? ঘৰ ভাঙি যাব পাৰে, গছ গছনি ভাঙি যাব পাৰে। UPPLৰ ধুমুহা বুলি মই সেইকাৰণে ক'ব বিচৰা নাই, কাৰণ UPPLে কাৰো ঘৰ নাভাঙে, UPPLে গছ গছনি নাভাঙে, কাৰোবাৰ ক্ষতি নকৰে। কিন্তু UPPLে কি কৰিব বিচাৰিছে? বিগত সময়ছোৱাত অপশাসনৰ বাবে যাৰ ঘৰ ভাঙি গ'ল, যাৰ পৰিয়ালত সমস্যা আহি গ'ল, যাৰ আৰ্থিক অৱস্থা একে নিম্ন স্তৰলৈ গুচি গ'ল, আজি জীয়াই থকাৰ কাৰণে ৰাস্তা পোৱা নাই, এই সকলক উদ্ধাৰ কৰিবৰ কাৰণে UPPL আহিছে। ভাঙা ঘৰবিলাক আকৌ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আহিছে, ভঙা দলং পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আহিছে, ভঙা ৰাস্তা পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আহিছে, ইৰিগেশ্যন আঁচনিৰ দ্বাৰা দি খেতি পথাৰত জলসিঞ্চন কৰিবৰ কাৰণে আহিছে আৰু সৌন্দৰ্য বৃদ্ধি কৰি পেলাই এই অঞ্চলৰ প্ৰাকৃতিক দৃশ্য, প্ৰকৃতিক ৰক্ষা কৰি অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীক ৰক্ষণাবেক্ষণ দি সকলোৱে সমিলমিলভাৱে শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ সুযোগ দিবৰ কাৰণে UPPL আজি আগবাঢ়ি আহিছে। সেইকাৰণে UPPLৰ ধুমুহা নহয়, UPPLৰ এটা ঢৌ আহিছে, যি ঢৌটোৱে ভৱিষ্যতৰ, কাৰণ পৰিৱৰ্তন এটা প্ৰক্ৰিয়া, পৰিৱৰ্তনৰ দ্বাৰা শিক্ষাৰ পৰিৱৰ্তন হ'ব লাগিব, স্কুলৰ পৰিৱৰ্তন হ'ব লাগিব, শিক্ষকসকলৰ পৰিৱৰ্তন হ'ব লাগিব, শিক্ষা দীক্ষা প্ৰদান কৰা নিয়ম নীতি পৰিৱৰ্তন হ'ব লাগিব, নিবনুৱা যুৱকসকলে চাকৰি পাই পেলাই তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা পৰিৱৰ্তন হ'ব লাগিব, গাঁৱৰ অঞ্চল, গাঁৱৰ সমস্যা, গাঁৱৰ যিটো অৱস্থা, এইবিলাক পৰিৱৰ্তন আনি পেলাই মানে প্ৰগতিশীল গাঁও এটা আমি নিৰ্মাণ কৰিব লাগে, ৰাস্তা ঘাটৰ পৰিৱৰ্তন ঘটিব লাগে, সামাজিক পৰিৱৰ্তন ঘটিব লাগে। আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ল এই অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে শান্তি আৰু নিৰাপত্তাৰে জীয়াই থকাৰ এটা পৰিৱেশ পাব লাগে। আৰু সেইটো আনিবৰ কাৰণে UPPLে আগবাঢ়ি আহিছে। 27 তাৰিখ জানুৱাৰীত ABSU-NDFৰ নেতৃত্বত যিটো চুক্তি স্বাক্ষৰ কৰা হ'ল, বড়োসকলৰ কাৰণে যিমান দফা, যিমান ব্যৱস্থা BTR চুক্তিত ৰখা হৈছে, অন্যান্য জনগোষ্ঠীৰ কাৰণেও অৰ্থনৈতিক উন্নয়ন, ভাষা, শিক্ষা, সংস্কৃতি ৰক্ষণাবেক্ষণৰ নামত বহুতখিনি দফা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া ভাষা সংস্কৃতি BTRৰ অঞ্চলত কোনো দিন খৰ্ব নহয়, কোনো বিপদৰ সন্মুখীন হ'ব নোৱাৰে। অসমীয়া ভাষা সংস্কৃতি সদায় BTR অঞ্চলত জীয়াই থাকিব। যদি আপোনালোকে অসমীয়া কয়, বড়োসকলে অসমীয়া ক'ব, আৰু সান্তাল আদিবাসী, মুছলমান, বেংগলীসকলে অসমীয়া ক'ব। যিহেতু অসমীয়া অসমৰ ৰাজ্যিক ভাষা, বাংলা ভাষা, ইয়াত কোনো বিপদৰ সন্মুখীন হ'ব নালাগে। বাংলা ভাষা আৰু শিক্ষা আৰু সংস্কৃতি এইটো ৰক্ষা কৰি পেলাই বাংলা ভাষীৰ এটা স্বকীয় জাতি হিচাপে জীয়াই থকাৰ সদায় সুবিধা আপোনালোকে পাব। আদিবাসী জনগোষ্ঠী ইয়াত আছে, বিভিন্ন সময়ত সংঘৰ্ষৰ সন্মুখীন হৈ পেলাই আমাৰ মাজত ভয় শংকা সোমাই গৈছিল। আজি সময় আহি গৈছে এই ভয় শংকা আমি দূৰ কৰিব লাগে। আদিবাসী সংস্কৃতিও ইয়াত বাচি থাকিব লাগে, আদিবাসী ভাষাও ইয়াত সান্তালী ওৰাও মন্দিৰ ভাষাবিলাকো জীয়াই থাকিব লাগে।
তাৰ কাৰণে আপোনালোকে নিজেই আগবাঢ়ি আহি পেলাই কাম কৰিব লাগিব। মাইনৰিটি সংখ্যালঘু জনগোষ্ঠী আছে, তেওঁলোকৰ নিৰাপত্তাৰ প্ৰশ্ন আহি যায় সদায়। বিগত সময়ছোৱাত আমাৰ মাজত জাতি জনগোষ্ঠীৰ মাজত মানে সংঘৰ্ষবোৰে যেনেকৈ দেখা দিছিল, উগ্ৰবাদৰ সমস্যা থকাৰ কাৰণে সমস্যা বৃদ্ধিৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। বড় বড় সংঘাত সৃষ্টি কৰি পেলাই সমস্যা বৃদ্ধিৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছে। কিন্তু আজি আপছো NDF-য়ে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি 2 দিনা 27 তাৰিখ জানুৱাৰীত যে চুক্তি সম্পন্ন কৰিলে BTR চুক্তি, তাৰ দ্বাৰা যে BTR অঞ্চলত স্থায়ী শান্তি আজি স্থাপন হ'বলৈ গৈ আছে। যদি আপোনালোকে সমিলমিলভাৱে চবে আগবাঢ়ি আহি পেলাই কাম কৰি যায়, আগন্তুক 50 বছৰত BTR অঞ্চলত মই ক'ব বিচাৰিছোঁ আজি আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত গ'লে আপোনালোকে ভয় কৰিব লগা হৈছে নেই? ল'ৰা ছোৱালীবোৰ ঘৰত ঘূৰি আহিব পাৰিব না নাই? আপোনাৰ ঘৰৰ মতা মানুহে বজাৰত গ'লে আপোনালোকে ভয় কৰিছিল, ঘৰত বহি পেলাই চিন্তা থাকিব লগা হৈছিল যে মোৰ ঘৰৰ মানুহে ঘৰত উভতি আহিবনে নাই। দিন দুপৰত মানুহৰ অপহৰণ হয়, হত্যা হয়, কোনে কৰে তাৰ হিচাপ নাই। বদনাম দিয়ে উগ্ৰপন্থী, কিন্তু উগ্ৰপন্থী সমস্যা সমাধান কৰিবলৈ কোনেও চেষ্টা নকৰিলে। কিন্তু আজি যিটো এটা পৰিৱেশ আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, এই পৰিৱেশ ৰক্ষা কৰাৰ দায়িত্ব অকল বড়োসকলৰ নহয়, চব জনগোষ্ঠী আগবাঢ়ি আহিব লাগিব। বৃদ্ধ পেঞ্চনৰ নামত দুৰ্নীতি হৈছে, আচল বৃদ্ধই নাপায়, নকল বৃদ্ধই পেঞ্চন পায়। গৰীব মানুহৰ নামত ঘৰ দিয়া হয়, আসল গরিবে না পায়, নকল গরিবে ঘর পায়। বিধবা পেনশন, নতুনকে বিবাহিত মহিলাও মানে বিধবা পেনশন লৈ থকা উদাহৰণ আছে। তেওঁৰ স্বামীও মৃত্যু হোৱা নাই, আসল বিধবাই মাইকিলা পোৱা নাই। এটা ৰাস্তাৰ নামত 3বাৰ 4বাৰ পেনশন আহে, কোনো এবাৰো কাম নহয়। আঁচনি মতে কিছু ৰাস্তা হ'ল, স্কুল হ'ল, হস্পিটাল হ'ল, BTR কি কৰিলে? এই যে যোৱাকালি শুনিলোঁ আমাৰ BJPৰ এজন মন্ত্ৰীয়ে কৈছে BTRত 1000 টকা বুলি দিয়া হৈছে ভাগমা মহিলাক। 1000 টকাটো খাই বৈ শেষ কৰি পেলালে। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, দিছপুৰত কাৰ মিলিজুলি চৰকাৰ আছে? BTRত BPF চৰকাৰটো কোনে সহায় কৰিছিলে? দেখাই পেলাইছে। এতিয়া কাৰ কথাটো বিশ্বাস কৰে? তেওঁলোকতে একে পৰিয়ালৰ মানুহ ব্যৱসায় বুলি চলি আছে। কোনোবা মিঠা আম খুৱাব বিচাৰিছে, কোনোবা টেঙা আম খুৱাব বিচাৰিছে। ৰাইজ জানি ল ভাল, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে কি বেছি মিঠাও বোলে খাব নালাগে, ডায়েবেটিছ হয়।